হেল্ল' বিবেক, ক'ত আছ? মই কালুৱে কৈছোঁ। আজি এটা ডাঙৰ কাম কৰিবলগীয়া আছিলে। ইমিডিয়েট মোৰ ওচৰত আহি পেলাই মোক লগ কৰ। মই আছোঁ ইয়াতে। ক ভাই, এনিটাইম মই তোৰ লগতে আছোঁ দে, চিন্তা নকৰিবি। এটা ঘৰত ডকাইতি কৰিব লাগে, আৰু যিমানখিনি পাৰোঁ তই জানো যে মই ডকাইতি কৰি বিৰাট ভাল পাওঁ, আৰু ডকাইতি কৰিবলৈ যাম আজি। ওলা। ঠিক আছে, হ'ব দে তেতিয়াহ'লে। চাহকাপ খাই পেলাই আমি যাওঁ। মইতো জানো এনিটাইম আমি ৰেডিয়ে থাকোঁ এইবিলাক কামত। ভাল কামবোৰ কৰিব নোৱাৰোঁ, বেয়া কামকে কৰি থাকোঁ আৰু। হ'ব দে, বল 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 বল। ঘৰটো এইটোৱে, ভালকে চাই ল। এইখন দৰ্জাদি সোমাই যাব লাগিব যে, খেলি মেলি নহয় একো। হ'ব দে, বল তেতিয়াহ'লে। আৰু এনেই আৰু চিঞৰি থাকোঁতে লাভ নাই নহয়। বল 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 বল। কিন্তু ঘৰটোত সোমালো হয়, তইতো কৈছিলি যে ঘৰটোত কোনো নাই বুলি। তইতো কোন শুই আছে আকৌ? তইতো কোন শুই আছে? তইতো কৈছিলি ঘৰটো কোনো নাই বুলি, আৰু কোন শুই আছে এতিয়া? কেনেকে কৰিবি? এই বুঢ়া, নথয় হা? উঠ উঠ উঠ, আমাক ভালদৰে বস্তুবিলাক দেখুৱাই দে আকৌ। আমি ডকাইতি কৰিব আহিছোঁ। কোন তহঁতৰ? তহঁতক কি লাগে? খুব আহিছে তহঁত। কোন তহঁত? কিয় আহিছ তহঁত ইয়ালৈ? মোৰ ঘৰত কি কৰি আছ? আমি ইয়াত ডকাইতি কৰিব আহিছোঁ। তোক আৰু কিমান বাৰ ক'ব লাগে, কুকুৰৰ পিতেক? যি যি বস্তু আছে ঘৰত চব দেখুৱাই দে। চালা কুত্তাৰ বাচ্চা। আঁঠু কাঢ়ি কাঢ়ি ক, কি কি আছে ঘৰটো? নহ'লে তোক ইয়াতে নিলুটোক কাটি পেলাই থৈ গুচি যাম। চিনি পোৱা নাই তোক, হা? লগ দিছ নেকি? আঁঠু কাঢ়ি যা তই। আঁঠু কাঢ়ি কাঢ়ি কি আছে ঘৰত সকলোবিলাক কথা ক। কৈ যা কৈ যা। তই চিঞৰি কোৱাৰ কাৰণে, শুনা নোপোৱাৰ কাৰণে আমি তোক কাণে কাণে ফুচফুচাই কৈছোঁ। ঘৰত যি যি বস্তু আছে চব তই দি দে আমাক, নহ'লে আমি তোক মাৰি পেলাম। ঐ, তই কবি নে নকওঁ, হা? নহ'লে তোক আজি মাৰি দিছে নহয়। পটাপট ক, তোৰ হাতত সময় বহুত কম আছে। পটাপট ক, তোৰ ঘৰত কি কি বস্তু সকলো আমাৰ হাতত দে, নহ'লে চাবি। ই যেতিয়া একো নকলে, ইয়াক মাৰি পেলোৱাই ভাল, বুজিছ? ইয়াক জীয়াই ৰাখিলে আমি এতিয়া আমাক সকলোকে দেখা পাইছে ন, সেইটো কাৰণে ইয়াক আজি মাৰিয়ে পেলাম। যা যা কুকুৰৰ পুতেক, মৰ তই। তই মাৰ 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 মাৰ, মাৰি পেলালো। যা যা, মাৰ 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 মাৰ। একো নাই যেতিয়া ঘৰখন মাৰ। তোক যেতিয়া মাৰি পেলালি এতিয়া পলা পলা, নহ'লে এতিয়া মোক পুলিচে পাবহি। পলা 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 পলা। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।